Good morning, friends. আজি আমি গৈ আছো পাহাৰত থকা মন্দিৰ মানে গংগা যমুনাত আৰু আপোনালোকে যদি নতুনকৈ ভিডিঅ'টো চাইছে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ' পাই থাকিব আৰু তাত হৈছে পাহাৰৰ পৰা অহা নলা দুটা তাত মানে গৰম পানীও পায় আৰু ঠাণ্ডা পানীও পায় বলক এতিয়া আমি যাম পাহাৰত থকা মন্দিৰলৈ আমি ইতিমধ্যে আহি বান্দৰদুৱা পাইছোঁহি বান্দৰদুৱা এডোখৰ ঠাই যি অসম অৰুণাচলৰ সীমান্তত আৰু আমি আপোনালোকক দেখুৱাই আছোঁ সোঁ চাইডে চাওক আৰু এই সোঁ চাইডে সোমাই গৈছে অৰুণাচল প্ৰদেশ আৰু এইখনেই হ'ল অৰুণাচলৰ গেট আপোনালোকে চাওক অলপ লক্ষ্য কৰিলে গম পাব সেইখন হ'ল অৰুণাচলৰ গেট আৰু এইপিনে গৈ সেই অৰুণাচল ইটানগৰ ৰাজধানী অৰুণাচলৰ যি ৰাজধানী ইটানগৰ পাব আৰু এতিয়া আমি আছোঁ সম্পূৰ্ণ অসম অৰুণাচলৰ সীমাত আৰু সোঁ চাইডে সেই হ'ল অৰুণাচল প্ৰদেশ সেই পাহাৰ দেখিছে আৰু সেই বাওঁ চাইডে হ'ল আমাৰ অসম গতিকে ব'লক আমাৰ সেই অসম অৰুণাচলৰ সীমান্তত থকা যি গংগা যমুনা মন্দিৰ সেই গংগা যমুনা মন্দিৰলৈ আপোনালোক লৈ গৈ আছোঁ আৰু ইয়াৰ পৰা অলপ দূৰ গৈ আমি সেই বাওঁ চাইডে আমি পাম গংগা যমুনা মন্দিৰ হয় ফাইনেলি আমি আহি পাই গ'লো গংগা যমুনা মন্দিৰ আৰু মই কৈছোঁ আপোনালোকক অসম অৰুণাচলৰ সীমান্তত এটা পাহাৰীয়া ঠাই হয় আৰু সেই পাহাৰৰ পৰা তললৈ নামি আহিব লাগিব খটখটি দি আপোনালোকক মই দেখুৱাই আছোঁ আৰু এনেদৰে খটখটি দি দেহুহঁত তললৈ নামি গৈছে আৰু আপোনালোকক লৈ গৈ আছোঁ আৰু তলতে আছে গংগা যমুনা মন্দিৰ হয় মই যে আপোনালোকক কৈছিলোঁ যে ইয়াতে যি দুটা নলা আছে আচলতে সেই লোকবিশ্বাস মতে সেই গংগা এভাগ হ'ল গংগা এভাগ হ'ল যমুনা আৰু সেই গংগা যমুনাক জল স্পৰ্শ কৰাৰ মানে পানী যাতে সকলোৱে ল'ব পাৰে তাৰ বাবে ভক্তসকলৰ কাৰণে ইয়াত সুবিধা কৰি দিয়া হৈছে আৰু মই এই পানীখিনি আচলতে ক'ৰ পৰা আহিছে ক'ত ইয়াৰ তাৰ মই সেই জেগালৈ আপোনালোকক লৈ গৈ আছোঁ চাওক আৰু এনেদৰে তেওঁলোকে পাইপেৰে অনাৰ চেষ্টা কৰিছে ইয়াই আছে সেই গংগা যমুনা মন্দিৰ ইয়াতে যি এটা কুঁৱা সদৃশ বেৰা কৰি থোৱা হৈছে আপোনালোকে যদি ভালদৰে লক্ষ্য কৰে মই যে ক'লোঁ এই কুঁৱা সদৃশ যি এটা বেৰা ইয়াতে ৰিং কুঁৱাৰ দৰে ইয়াত বনাই থোৱা হৈছে আৰু তাৰ ভিতৰলৈ যদি আমি চাবলৈ যাওঁ চাওক এটা বুৰবুৰণি আপোনালোকক মই যিমান পাৰোঁ সম্ভৱ ওচৰৰ পৰা মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ জুম কৰি চাওক
অহৰহে হাজাৰ হাজাৰ কিমান পুৰণা কোনো নাজানে ইয়াত হাজাৰ হাজাৰ বছৰ আগৰ পৰা ইয়াতে এটা বুৰবৰণি এনেদৰে থাকে অহৰহ পানী ওলাই থাকে আৰু সেই পানীখিনি ইয়াতে দুভাগ কৰি দুটা বুৰবৰণি হয় আৰু সেই দুভাগ পানীয়ে এনেদৰে আহি থাকে আহি ইয়াতে পাইপ লগাই দিছে আৰু তাতোতকৈ ডাঙৰ কথা কি আচৰিত চাওকচোন একে জেগাৰ পৰা ওলাইছে পানী বুৰবৰণি কিন্তু তেওঁলোকৰ লোকবিশ্বাস বা মন্দিৰৰ যি ইয়াতে আছে পূজাৰী বা সেই আইথানৰ যি আইগৰাকীয়ে কোৱাৰ মতে ইয়াতে কিন্তু এভাগ গৰম আৰু এভাগ ঠাণ্ডা পানী ওলাইছে আমিও হয় স্পৰ্শ কৰিছোঁ কিন্তু সিমানটো আমি পাৰ্থক্য খুব সম্ভৱ পোৱা নাই তেওঁলোকে কৈছে যে দিনৰ ভাগত আৰু গম পায় সিমান পাৰ্থক্য আমি পোৱা নাই তথাপিও কিন্তু এটা পানী একদম অত্যন্ত চেঁচা আৰু এটা পানী অলপ কুহুমীয়া হয় বাৰু সেইটো কথা মই নিজে যিহেতু আহিছোঁ ইয়াতে যিহেতু পানীখিনি স্পৰ্শ কৰি মই গম পাইছোঁ হয় মই যিমান দূৰ সম্ভৱ গংগা যমুনাৰ সমূহ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিলোঁ হয় ইয়াত বাবাৰ মন্দিৰ আছে হনুমান বাবাৰ মূৰ্তি আছে মা গংগাৰ আইথান আছে মা গংগাৰ যমুনাৰ গতিকে আপোনালোক আহিব পাৰে আৰু মই ক'লোৱে লোকেশ্যনটো ইয়াৰ বান্দদুৱা আৰু অসম অৰুণাচলৰ সীমান্ততে আছে আৰু ওপৰতে সেই ছাইডতে আছে অৰুণাচল পাহাৰ আৰু এটা আচলতে প্ৰাকৃতিক মনোমোহা পৰিৱেশ আপোনালোক আহিব আহি পিনি নিশ্চয় ভাল পাব এটা চাওক ওচৰতে অৰুণাচল পাহাৰ আৰু এই যি গংগা যমুনাৰ পানী বৈ গৈছে সেই পানীখিনি বৈ গৈ ডিক্ৰং ওচৰতে আছে সেই তলতে আছে ডিক্ৰং নদী আৰু সেই ডিক্ৰং নদীত গৈ পিনি বৈ পৰিছে গতিকে আপোনালোকে আহিলে ধুনীয়া ভাল পাব বুলি মই আশা থাকিল আৰু সকলোখিনি আপোনালোকক দেখুৱাই এতিয়া আমি পুনৰ ওপৰলৈ উঠিবলৈ আৰম্ভ কৰিছোঁ যিহেতু মন্দিৰটোৰ বহুত তলত মই কৈছিলোঁৱে আৰু আমি ওপৰলৈ গৈ আছোঁ ওপৰলৈ যোৱাৰ লগে লগে আমি সেই অৰুণাচল গাড়ী ৰাখিছোঁ অৰুণাচলত মন্দিৰ অসমত